দুডাল, তিনডাল, চাৰিডাল, পাঁচডাল, ছডাল, সাতডাল, আঠডাল, নডাল, 10ডাল, 11ডাল, 12ডাল। এইটো ঠেং খাম আজি ভাজি এইটো ৰবা তোমাক ফুটাই লওঁ মজা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা হেই কিমাননো এডালৈকে বহি বহি চাই থাকিবি অ চকুহে বিষাইছে ফোনটোতো মানে বেলেঞ্চ নাই লগৰখিনিলৈকে ফোন এটা কৰিবলৈ কি যে কৰো হে চালা এবাৰ কতো বিহু ফাংচন এখনো নহল ভাবিছিলো ভেকচিন প্ৰতিযোগিতাত ভাগ ল'ম বুলি কিন্তু কৰোণাই চব শেষ কৰি দিলে ৰচোন ননলৈকে ফোন এটা কৰো ধেই এই মুখা আধা ঘণ্টা বকুতে যায় ৰিঙা 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 হেল্ল' নন হেল্ল' বেদান্ত ক চিনি পাইছা নাই মই যে বেদান্ত যে হৈ যে চিনি পাইছো ক বাৰু ভালনে তোৰ ধেই কি জানো ভাল হ'ব আৰু কৰোণাৰ কাৰণে ঘৰ পৰাই ওলাব পৰা নাই আৰু গৰু গোহালি চাফা কৰোঁতে যায় জানো আজিকালি দিনটো হে চালা এতিয়াহে ফোনটো এৰে পালে বেদান্ত ৰচোন অভিলাষে ফোন কৰিছে তই অকণ হল্ডতে থাক মোকো কনফাৰেন্স কৰি দেচোন কৰিছো ৰ মোৰ এইটো কিপেড মোবাইল যে ঠিক আছে দে ভীম ভাই কি হ'ল আজি দেখোন গ্ৰিল গন্ডি কৰিহে আছ এই কিনো কৰিবি আৰু আছো না ব এইখনো নবহিবি দে এইখন ভাগি আছে পানী এগিলাচ লৈ আনচোন যা পটককে যা ৰ গৈছো ফ্ৰিজিং আনিবি হ'ব আধা চেচে কৰিলি প্ৰথমতে মই মুখখন ধুই আহো দেই বেয়া নাপাবি মুখখন ধুই দিওঁতেহে ভাল লাগিছে জান ফ্ৰিজিং পানী যে মজা লাগি গৈছে বাৰু ৰচোন তই ইমান সাজি কাচি আছোতে ক'ৰবাত যাবি নেকি মইতো ওলাই যাওঁকে আছো কিন্তু চেণ্টাৰত বোলে চবকে ধৰি পিটি আছে সেইটো কাৰণেহে যোৱা নাই চাইকেল লৈ গ'লে একো নকৰে মাস্ক মাৰি যাবি এই নেযাওঁ তাতকে আমি এটা কাম কৰো দুইটাই ভাওনাকে খেলো বল বল পিছে আমি ভাও কি ল'ম তইতো ভীম হ'ব আৰু তই মোৰ এনিমি যা মহাভাৰতত এনিমি থাকে জানো ধৰি ল হ'ব যা খেলিমহে ন মই হাতত কি ল'ম হ'ব দে নালাগে খেলিমহে মই মানে এতিয়া পলাব লাগিব হ'ব দে একো নাই তই এতিয়া বচন মাত পাপিষ্ঠ এনিমিয়ে পাপিষ্ঠ নেমাতে নহয় একো নহয় মাতচোন ধেমালিহে একো নাই আকৌ মাত ভীম নকৰিবি ভীমৰ আগত আৰু মোৰ ভাঙি দিম পেটৰ কোবত কাম নাই থ তোৰ কি কলি পলা দিলো ক'ত আৰে না তোক মই মৰম কৰিম ভাগৰ লাগিছে মোৰ পতকে ভাগৰ নালাগে গদাধৰ ভীমটো তই গদাধৰ নহয় তই পদাধৰ স্পৰ্টিংটো খোলাতেহে ভাল লাগিছে ভাই দম কি কিমান যে ভাবিছিলি ন এইবাৰ ফাংচন হলে একক অভিনয় কৰিম ভেকচিন প্ৰতিযোগিতাত ভাগ ল'ম চব বন্ধ হয় এই কৰোণা আহি চব বন্ধ কৰি দিলে
এইবাৰতো নাটকৰ কৰ্মশালা হোৱাৰো কথা আছিলে। ক'ত হ'ব চাগে এতিয়া? এয়া পৰিস্থিতিত ক'ত পাতিব? নেপাতে। ঐ আমি এটা কাম কৰো হা। কি কাম কচোন বাৰু? শুন তেনেহলে। কেনে এ মজা, বল তেনেহলে। ঐ ৰচোন ৰ সয়া বাৰু অভিলাষীহঁত নহয়নে? হয়তো। ৰ'দটো একেবাৰে খাও খাওকে ওলাইছে পাই। ঐ সৈজুতা ৰিদম আৰু মানস নহয়নে? হয়, বলচোন বল। ঐ তহঁত দুটা কলে যাও? তহঁতৰ ওচৰলৈকে আহিছিল। হয় নেকি? আমি আকৌ বৈষ্ণৱীহঁতৰ ঘৰলৈহে যাওঁ। কিয়? কিয় মানে এইকেইদিন আমি লগ হব পৰা নাই আৰু বিহু ফাংচনো হোৱা নাই। সেই গতিকে বল আমি চবে বাকৰিত গৈ অকণ ধেমালি কৰোঁগে। বল ভালহে। বল বল মানে কলে যাও? কিয় বাকৰিলে? সেই এই টিকা ফটা ৰ'দত বাকৰিলে যাও। তেন্তে কলে যাবি? আমিতো বৈষ্ণৱীকো খবৰটো দিব লাগিছিল। আমিতো বৈষ্ণৱীহঁতৰ ঘৰলৈহে যাওঁ। ঐ বল বল সিহঁতৰ ঘৰলৈকে যাওঁ বল। বল। ইছ ৰাম, গোটেইখন খেচেং মেচেং হৈ আছো। কিমাননো এনেকে ঘৰতে সোমাই সোমাই বহি থাকিবি অ? ৰহ অকমান আগফাললৈকে ওলাই যাওঁ। ইহঁতৰ ঘৰ ৰ'দডালৈকে ডাইৰেক্ট পৰে। লাহে 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 শব্দ কৰি ইমান শব্দ কৰিছ। তহঁতবোৰ দেখোন মইতো ভাবিয়ে আছিলো আজি তহঁতৰ ওচৰলৈ এপাক যাম বুলি। মানে আমাৰ ফোনত বেলেঞ্চ নাছিল যে সেইকাৰণে ফোন নকৰিলো আৰু। আছো না ৰ, প্ৰথমতে তহঁতে নিজৰ হাত চেনিটাইজ কৰি লবি। ল এটা এটাকে পাত দে। ময়ো অলপ সানি লওঁ। কমলা কমলা গুনাইছে। এতিয়া আহা। স্পৰ্টিংটো পিন্ধিছিলোহে ঘামিলে পাই। এইখন বৰ কোমল দেই, পঢ়ি মজা লাগিব একদম। ঐ তহঁত বচোন, মই মাক মাতো। মা এই মজা। কি খুৱাব বা? এই চাই বুজিয়াই খাইহে যাম মুঠতে। তোৰতো খালি খোৱা। তহঁতকেইটা দেখোন আটাইকেইটা লগ খালিহি লকডাউনতো। আৰু তহঁতৰ লগত ৰাম লক্ষ্মণ কলে গ'ল? কোন ৰাম লক্ষ্মণ? বেদান্ত আৰু চন্দনৰ কথা কৈছে আকৌ। খুৰী পানী এগিলাচ দিয়কচোন। মোকো পানী খাও। ধুনকু পানী এজাৰে গিলাচ এটা লৈ আনিবিচোন। আৰে বেটি কি গৰম মাৰিছে ৰে। মা লোৱা। গোটেইকেইটা ঘামি চামি একে অৱস্থা নাই। লাহে লাহে খাচোন। মানে কৰি আমি এটা কথা ভাবিছো, আমি একেদিন লগেই হব পৰা নাই। সেইবাবে আমি সকলো মিলি ফিল্ডতে অলপ ধেমালি কৰিম বুলি ভাবিছো। ফিল্ডলে? তোমালোক এতিয়া ফিল্ডলৈ যাম বুলি ভাবিছা নেকি? এতিয়া গ'লে দেখোন সন্ধিয়া হৈ যাব। তোমালোক এটা কাম কৰা, কাইলৈ আগবেলা আটাইকেইটা ফিল্ডলৈ ওলোৱা। তেতিয়া তোমালোকৰ কামকেইটাও সোনকালে হ'ব। নে কি কোৱা? আজি ৰ'দটো নাই ঐ, কৰিবলৈ বৰ ভাল হ'ব আজি বতৰটো বহুত ধুনীয়া। কিন্তু আজি চবে কৰিব লাগিব। যদি ফুটবল খেলিবলৈ আহে আকৌ। বৈষ্ণৱী মোৰ হলে ৰ, গৈছো ঐ বৈষ্ণৱী, মাক মাতচোন। মা মাতিছো ৰ। মা এই ৰিদমে মাতিছে, আহাচোন। কি হলো? কিয়নো চিঞৰি থাক ইমান? এই ৰিদমে মাতিছে। কি হ'ল? খুৰী আপুনি যে কালি যে ডিঙিত যে মাৰিছিলে যে এনেকুৱা এখন যে। এনেকুৱাখন মানে চুৰণিখন? সেইখন আকৌ তোক কি কৰিব লাগে? আপুনি দিয়কচোন। তই দেখোন তোৰ ভাইৰাকো ল'ব পাৰিলেহেঁতেন। কৈছিলো নহয় তাক, সি আকৌ লাজ কৰে। কি যে হ'ব। ল'ৰা এইখন নিবি হয়, কিন্তু হেৰুৱাই থৈ নাহিবি আৰু লেতেৰাও নকৰিবি কিন্তু। হ'ব দিয়ক। এতিয়া চাওক। মা যাও দেই। যা। তাত গৈ আকৌ গোটেইকেইটাই মিলি কাজিয়া কৰি নাথাকিবি কিন্তু। পানী বটল লৈছ নাই? লৈছো খুৰী। মা যাও। যা উৎপাত কৰি নাথাকিবি। তালখোল নানিলে দেখোন। হ'ব দে, তহঁত তিনিটা গৈ লৈ আন আকৌ।
কিটা চেণ্ডেলে মৰা নাই ৰ না ঐ ৰ ঐ তই ক'ত মৰিবলৈ গৈছিলি ঐ ইমান দেৰিলৈকে অহাই নাই যে শুনিবি দেই মই বচন মাতিম হা শুন ঐ ৰে দুৰ্যোধন মুহুৰ বচন তাত মাতিলেওতো হ'ব তাত মাতিলেও হ'ব ফিলিংছটো আহে কিবা তোদেকে ব্ৰেক লগাই দিয় থৈ নাপায় নহয় ঐ মই ঢোলে বাহিৰে লৈ আহিছো ইটো কিলাকুটিও বিষ সিটো কিলাকুটিও বিষ গোটেই গাতে বিষ মাহী আহিব পেহী আহিব মাছ চাউল দিব কমকে খাম চিন 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 হেই আহে সামাজিক লোক এহিমতে কৃষ্ণৰ প্ৰৱেশ দেখ শূন্য নিৰন্তৰে হৰি বোল হৰি খোল নাই যেতিয়া ঢোলেৰে কাম চলাব লাগিব দে দে মই কিন্তু ৰাধা দেই নাই 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 ৰাধা চাধাৰ চিষ্টেম নাই দেই তোতে কি ফালতু গেছ কৰচোন ভালকে ঐ কৃষ্ণ ৰেডি হৈ যা পটাপট যা চাইকেলখন থকে দিছো এইটো যা চাইকেল থকে চাইকেলখন থকে জানা ঐ কৃষ্ণ পটাপট আছোন পটাপট মই ঢোল চোলৰ ৰেডি ঢোল খোল নাই যেতিয়া ঢোলেৰে কাম চলাব লাগিব আৰু ৰাধা চাধাৰ চিষ্টেম নাই ওলাই যাওঁ ৰ আৰু বাদ দে কৰ সোনকালে কৰ কিনো ফাল্টু কৰি থাকো ঐ ৰ ভাগৰ লাগি গ'ল এবাৰ একদম ভীমলাই যা মইতো ওলাকে আছো দে ঢোলটো ধৰ এতিয়াহে জোচ লাগিছে তই কেনেকে খুলিছ এইবিলাক তেনেকে খোলা বস্তু নহয়তো কেনেকে নিছ ৰ মই খুলি দিম না ৰাধা নাচিছে গদা নাই নহয় ঐ দেচোন দে বটলটোকে দে এঘুট মাৰিয়ে লওঁ ৰ এইখন পাক খাই মৰিম হে ৰ নালাগে এইখন ধৰচোন ধৰ ঐ তালি চালি মাৰ আগত শুতে তেতিয়াহে জোচটো উঠে কিবা কেনে যাম দে হয়তো ফিক্স বাহিডাল দে বাঁহী বেদান্ত ফিক্স ভাগৰ কিন্তু লাগিল কিন্তু ফুৰ্তিও কিন্তু বেলেগ লাগিল দে মিছ কৰি দিলে ৰে সঁচাকে ভুলতাল ল'বলৈ গৈ
পানী বটল ল দিনটোনো কেনেকে গ'ল একো গমেকে নাপালো পাই মনলে উভতিয়া হে লৰালি তোৰে মোৰে এটি এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাক